হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই আকৌ আপোনালোকৰ ওচৰত আহিলোঁ এটা পিঠাৰ ৰেচিপি লৈ পেলাই। একো কালাৰ নালাগে, ঘৰত থকা বস্তুৱেদি আপোনালোকে এনেকুৱা কালাৰফুল পিঠা বনাব পাৰিব। ব'লক তেনেহ'লে। এয়া মই লৈছোঁ বগা আটা। বগা আটা সমানে আছে দুটা গামলাত। আৰু এয়া হৈছে আপোনালোকৰ ঘৰত থকা বস্তুৰে পালেং চব্জিৰ কালাৰ হয়। আৰু এইটো হৈছে বিটৰ, মানে বিটখিনি মই বেলেগকৈ পিচি ল'লোঁ আৰু পালেংখিনি বেলেগকৈ পিচি ল'লোঁ, তাৰ ৰসখিনি হয়। আৰু এতিয়া ইয়াত মই অলপ নিমখ দিম, ইয়াত অলপ নিমখ আৰু ইয়াত অলপ নিমখ। সেইবিলাক নিমখ দিয়াৰ পাছত এনেকৈ মই সানমিহলি কৰি ল'ম, যাতে নিমখটো ভালদৰে লাগি যায়। এয়া দেখিলে। এতিয়া মই বিটৰ কালাৰটো দি পেলাই সানি ল'ম। এনেকৈ অলপ দি পেলাই সানিব লাগিব, নহ'লে ঢিলা হৈ যাব পাৰে। সেইবাবে এনেকৈ অলপ দি পেলাই মই সানি লৈছোঁ। এয়া দেখিলে মই আটা ডোটো বনাই পেলাইছোঁ, অলপ বিটৰ কালাৰ দি পেলাই। এইকেইটা বস্তু আপোনালোকৰ ঘৰতে থাকে নহয়নে বাৰু? এয়া দেখিলে মোৰ মুঠি লোৱা হৈ গ'ল, আটা ডোটো মই বনাই ল'লোঁ। তাৰ পাছত এইখিনিও মই একে ধৰণেৰে মই সানি ল'ম। পালেঙৰ ৰসবিলাক, পালেংখিনি পিচি পেলাই তাৰ যোনটো ৰস ওলাইছিল সেই ৰসটো দি মই বনাইছোঁ। এয়া দেখিলে দুটা কালাৰ হৈ পৰিব এতিয়া। এয়া চাওক, এটা পালেঙৰ, এটা হৈছে বিটৰ আৰু এটা হৈছে আটাৰ, তিনিটা লাডু লাগিব। এতিয়া সেই পিঠাটো বনাবলৈ মই পুৰবিলাক বনাব লাগিব। পুৰবিলাক বনাবলৈ হ'লে প্ৰথমে মই জিৰা দিছোঁ, জিৰা দিয়াৰ পাছত পিঁয়াজ দিয়াৰ পাছত আদা দিলোঁ। তাৰ পাছতে আলুবিলাক দি দিছোঁ। এয়া আলু দেখিছে। এনেকৈ অলপ ভাজি লোৱাৰ পাছত নিমখ দিলোঁ, হালধি দিলোঁ আৰু মই এতিয়া একো নিদিওঁ, এনেকৈ অকণমান ভাজি ল'ম। তাৰ পাছতে ৰৈ যোৱা বিটৰ আৰু পালেঙৰ যোনবিলাক আছিলে, ৰৈ যোৱাৰ ওপৰত থাকি যোৱাবিলাক, সেইবিলাক মই ইয়াতে দি দিলোঁ, পুৰটোতে দি দিলোঁ। এতিয়া পুৰটো চাওক কিমান ধুনীয়া এটা কালাৰ হৈ আহিল। এতিয়া মোৰ ঘৰত থকা অলপ মেগী মছলা দি দিলোঁ। আনফালে মই এতিয়া বিটৰ ৰুটিখন বেলি ল'ম। এয়া দেখিছে, বিটৰ ৰুটিখন মই বেলি লৈছোঁ আৰু কালাৰটো কিমান সুন্দৰ হয় দেখিছে নহয় বিটৰ। এয়া মই আটা লগাই পেলাই বেলি লৈছোঁ। এয়া দেখিছে নহয়। শ্বেপটো বেয়া হ'লেও কোনো প্ৰব্লেম নাই, পাছত শ্বেপটো ধুনীয়াই হৈ যাব। এয়া দেখিছে, মই প্ৰথমখন এনেকৈ কাটি লৈছোঁ। আপোনালোকে কিন্তু ভিডিঅ'টো মনোযোগ দি চাই ল'ব, তেতিয়া মই কেনেকুৱা ধৰণেৰে বনাইছোঁ আপোনালোকে বনাবলৈ পাৰিব। এয়া দেখিলে, এনেকৈ কাটি লৈছোঁ। মই গোটেইখন কাটি ল'লোঁ। তাৰ পাছত এখন থালিত মই এনেকৈ উঠাই যাম। আকৌ এখন মই বেলি ল'ম। এখন হৈছে যোনখন পালেঙৰ হয়, পালেঙৰখন মই বেলি ল'ম। আৰু আশা কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ল'ব। এয়া মই যোনখন পালেঙৰ হয়, পালেঙৰখনো এনেকৈ কাটি লৈছোঁ, দেখিছে আপোনালোকে। আৰু এতিয়া মই এটা বগা আটা মুঠি পেলাই মই হেৰি কৰি লৈছোঁ, বেলি লৈছোঁ। মুঠাটোতো তেতিয়াই মুঠিলোঁ, এতিয়া মই বেলি ল'ম। এয়া দেখিছে, এয়া মই বেলি ল'লোঁ। এতিয়া তাৰ মেইন কামবিলাক হ'ব। এতিয়া আপোনালোকে ধ্যান দি পেলাই চাই লওক মই কেনেকৈ বনাইছোঁ। এতিয়া যোনবিলাক কাটি থৈ দিছিলোঁ বিটৰ, সেইবিলাক মই এনেকৈ ওপৰত দি দিছোঁ, দেখিলে। এতিয়া ছাইডটো মই অকণমান হেঁচি দিব লাগিব, নহ'লে এৰি যাব পাৰে। এতিয়া এনেকৈ কৰি পেলাম। আৰু ইয়াৰ ওপৰত মই এতিয়া সেই যোনটো পালেঙৰ হয়, পালেঙৰ কালাৰটো মই এনেকৈ দি যাম। এয়া দেখিছে, এনেকৈ কৰি যাব লাগিব। ভালদৰে চাই লওক আপোনালোকে, আৰু দেখিবলৈ খুব ভাল লাগে। এয়া দেখিছে নহয়। দোকানৰ পৰা কালাৰ কিনি অনা কোনো প্ৰয়োজন নাই, ঘৰতে যদি থাকে ঘৰৰ পৰাই আপোনালোকে এনেকৈ বনাব পাৰিব। ঘৰততো থাকেই বাৰু, বিটটো আৰু পালেংটো থাকেই। এতিয়া এখন প্লেট দি পেলাই মই এনেকৈ হেঁচকি পেলাই এনেকৈ কাটি ল'ম ছাইডটো, দেখিছে, এনেকৈ কাটি ল'লোঁ। এতিয়া চাওক, এইখন পিঠাখন এনেকুৱা হৈ আহিলে, দেখিলে নহয়। এতিয়া আন এখন মই তেনেকৈ বনাই ল'ম। এয়া এইখনত মই এনেকৈ বিটৰ কালাৰবিলাক এনেকৈ দি দিছোঁ, দেখিছে। ৰুটিখন গোল নহ'লেও হ'ব, কোনো প্ৰব্লেম নাই, গোল হোৱা কোনো।
বেকাতেৰা হ'লেও হৈ যায়। এয়া এনেকুৱা কৰি লৈছোঁ। তাৰপাছত এতিয়া মই বগা এটা দি পেলাই এখন বনাম। যিকোনো ডিজাইন দি পেলাই আপোনালোকে কৰিব পাৰিব। বগাও দিব পাৰিব, গ্ৰীণ দিব পাৰিব, য়েল্লো দিব পাৰিব, কালাৰৰ ওপৰত কথা। ইয়াত দেখিলে এখন এখন কৰি এনেকৈ বনাই লৈছোঁ। আগৰখন হৈছিলে পালেং দি পেলাই বনাইছিলোঁ, এতিয়াখন আকৌ বগা এটা দি পেলাই বনাইছোঁ মই। ইয়াত দেখিছে আকৌ এখন প্লেট দি পেলাই এনেকৈ কাটি ল'ম ছাইডটো। এয়া এনেকৈ, এয়া চাওক কিমান সুন্দৰ হৈছে। এয়া মই কেইবাখনো এনেকুৱাকৈ বনাই পেলালোঁ, এখন বগা, সেউজীয়া আৰু এয়া দেখিছে। এতিয়া ওলোটাই পেলাই মই ইয়াৰ ওপৰত পুৰটো দিব লাগিব। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই লওক, তেতিয়া আপোনালোকে ধৰিবলৈ পাৰিব মই কেনেকৈ বনাইছোঁ। ইয়াৰ ওপৰত এনেকৈ পুৰটো দি দিম। পুৰটো আপোনালোকে বেছিকৈ নিদিব, নহ'লে ছাইডটো ফাটি যাব পাৰে, সেইবাবে চাই ল'ব। এতিয়া এই ছাইডৰ পিনে মই অকণমান ঠাণ্ডা পানী লগাই দিম। ঠাণ্ডা পানী লগালে কি হয়, তেতিয়া বস্তুটো এৰ খাই নাযাব আৰু লাগি ধৰিব। ইয়াত ঠাণ্ডা পানী লগাই পেলাই মই এনেকৈ হাতেৰে এনেকৈ মেৰুৱাই দিছোঁ। এয়া দেখিছে আৰামছে লাগি ধৰিব। ইয়াত দেখিছে জোনবিৰি পিঠাৰ দৰে হৈছে। ইয়াত আপোনালোকে চব্জি সলনি ইয়াত আপোনালোকে নাৰিকল দি পেলাইও বনাবলৈ পাৰে। নাৰিকল দি পেলাই বনালেও খুব ভাল লাগে খাবলৈ, আৰু চব্জি দি পেলাই বনালেও খাবলৈ ভাল লাগে। এতিয়া তেল গৰম হৈ গ'ল। তেল গৰম হৈ যোৱাত মই এটা দি দিলোঁ। ইয়াত দেখিছে এতিয়া ওলোটাই দিছোঁ। সিজি যায় লগালগ, কাৰণ তেলবিলাক গৰম আছিল। আৰু মই তেলবিলাক ৰিফাইন ব্যৱহাৰ কৰা নাই, মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। ৰিফাইনটো মই বেছি ব্যৱহাৰ নকৰোঁ, সেইবাবে মিঠাতেলে মই ব্যৱহাৰ কৰোঁ। ইয়াত দেখিছে এয়া মোৰ ফাইনেলি এটা হৈ গ'ল। এয়া এতিয়া মই আকৌ এটা ভাজি ল'ম। এতিয়া মই গ্ৰীণ কালাৰটো ভাজিছোঁ, যোনটো পালেঙৰ হয়। পালেঙৰটো ভাজি লৈছোঁ। এটা ছাইডে সিজি গ'ল আৰু আন এটা ছাইডে মই সিজাই লৈছোঁ। এয়া কিমান সুন্দৰ হৈছে কালাৰটো চাওক। এয়া দেখিছে। এতিয়া মই আৰু এটা কালাৰ ভাজি ল'ম। এয়া পালেং আৰু বিটৰ যোনটো বনাইছিলোঁ সেইটো কালাৰ মই ভাজি লৈছোঁ। আৰু আপোনালোকে একদম নাপাহৰিব, কোনটো কালাৰ বেছি ভাল লাগিছে মোক জনাব। এয়া ফাইনেলি মই প্লেটখন লৈ আহিলোঁ। কালাৰকেইটা চাওক, কোনটো কালাৰ বেছি আপোনালোকৰ ভাল লাগিছে সেইটো মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকে এনেকৈ বনাই খাবচোন, খুব ভাল লাগে। সেইবাবে আপোনালোকৰ ওচৰত এই ভিডিঅ'বিলাক লৈ আহিলোঁ, আপোনালোকে যাতে এতিয়া বনাবলৈ পাৰে। আৰু বহাগ বিহুৰ ওচৰ আহি আছে, বহাগ বিহুত আপোনালোকে এনেকৈ বনাই পেলাই আপোনালোকে দিবলৈ পাৰে আলহী আহিলে। ইয়াত দেখিছে এটা মই ভাঙি পেলাই দেখাই দিছোঁ। এয়া চাওক ভিতৰৰ পুৰটো কিমান সুন্দৰ হৈ আছে, দেখাত খুব ভাল লাগিছে। খাবলৈ কিন্তু বিৰাটেই ভাল লগা এটা টেষ্টি ৰেচিপি হয়। ঠিক আছে ফ্ৰেণ্ডছসকল, আপোনালোকৰ কাৰণে এনেকুৱা ভাল ভাল ভিডিঅ'বিলাক মই লৈ আহি থাকোঁ। যদি এই চেনেলটো আপোনালোকে আগবঢ়াই লৈ যাওঁ বুলি ভাবিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব, আৰু বেল আইকনটো বজাই দিব। ঠিক আছে, টাটা বাই বাই।